নমস্কাৰ বন্ধু বান্ধৱীসকল। এয়া আজি আমাৰ কাষৰে দুগৰাকী মাতৃ আমাৰ মাজলৈ আহিছে। তেওঁলোকে এইটো মোক কৰা দেখি খুবেই ভাল পাইছে। তেওঁলোকে আহিছে। এয়া আপোনালোকৰ দেখিছে এই কপনটো নিবলৈ তেখেতে কি লেটাৰটো নিবৰ কাৰণে আহিছে। গতিকে খুব ভাল লাগিছে মোক এনেকৈ ধৰণে সঁহাৰি দিয়াৰ কাৰণে। আৰু এয়া তেখেতলোকে আহি পেলাই কৈছে যে তেখেতলোকে আগতে পঢ়িছিলে, এতিয়া পাঠৰ অভাৱত তেখেতলোকে পঢ়া নাই, কিন্তু এইটোৰ ওপৰত যথেষ্ট অভিজ্ঞতা আছে। আৰু এই আইতাজনগৰাকীয়ে মোক কৈছে যে মই এই আইতাগৰাকীয়ে আগতে এইবোৰ পঢ়ি তেওঁলোকে হাতে সূতা কাটি কাপোৰ বৈছিলে। খুবেই ভাল লাগিছে। এনেধৰণে মানে নজনাটো শিকাই দিয়াৰ কাৰণে মোৰ খুব ভাল লাগিছে। আৰু এয়া সেইটো আছে দুগৰাকী আমাৰ কাষৰে। আইতাহঁতে কিবা ক'ব নেকি? আগতে কেনেকৈ হয়, আপোনালোকে আগতে এইবোৰ কাম কৰিছিলে না? আমি মানে এইবোৰ কাম কৰিছিলোঁ, নিজে সূতা কাটি কাপোৰ বৈছিলোঁ। হয়, আৰু মানে এতিয়া বহুত দিনৰ পৰা এইটো কাম এৰি দিলোঁ আৰু। হয় হয়, এতিয়া দেখি ভাল লাগিছে আৰু এইবোৰ কৰা পৰা। ঠিক আছে দিয়ক। আপোনালোকৰ এনেধৰণৰ অনুপ্ৰেৰণা আপোনালোকে আজি ধৰক মোক যি আৰ্থিকভাৱে আপোনালোকে সহায় কৰিব বিচাৰিছে, আৰু লগতে আপোনালোকে এই বস্তুটোৰ পৰা আপোনালোকে মোক যি মানে আপোনালোকৰ পৰা মই শিকিছোঁ। মই এতিয়া নতুনকৈ কৰিছোঁ, মানে ভাল লাগিছে। আপোনালোকে এনেধৰণে আহি যে মোক সহযোগিতা দিছে, খুব ভাল লাগিছে। আৰু এয়া মোৰ আৰু এগৰাকী আছে, তেখেতৰ ছোৱালীয়ে খাই ভাল পায় বোলে, মোক কৈছে মই অকণমান নিবৰ কাৰণে আহিছে। গতিকে মই এয়া উলিয়াই তেখেতলোকক দিব বিচাৰিছোঁ। গতিকে ধন্যবাদ বন্ধু বান্ধৱীসকল। এনেধৰণৰ সহযোগিতাই আমি কাম কৰাত প্ৰেৰণা পাওঁ। আৰু এনেধৰণে যদি আমি আগবাঢ়ি যাওঁ, নিশ্চয় আমাক দেখি আনেও এনেধৰণে কৰিবলৈ সাহস কৰিব। নৱপ্ৰজন্মৰ বোৱাৰীবিলাকেও যাতে এনেধৰণৰ কামবিলাকৰ যোগেদি আমি এটা সুখাদ্য আমি প্ৰস্তুত কৰিব পাৰোঁ ঘৰতে থাকি। গতিকে তাৰ উপৰিও আমি লেটাটোৰ পৰা সূতা কাটি আমি কাপোৰো বনাব পাৰোঁ। গতিকে এনেধৰণৰ কামবিলাক আমি মহিলাবিলাকে ঘৰৰ ভিতৰতে কৰিলে নিশ্চয় আমি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আনক আমি অকণমান যদি কিবা এটা কৰি কাৰোবাক খোৱাৰ উপযোগী কৰি দিব পাৰোঁ, নিশ্চয় ভাল লাগিব। গতিকে নৱপ্ৰজন্মৰ বোৱাৰীসকলেও ইয়াৰ ওপৰত অকণমান গুৰুত্ব দিব। গতিকে ধন্যবাদ আপোনালোকে অহাৰ কাৰণে। আজি খুব ভাল লাগিল। মই ধন্যবাদ।